ৰাতিপুৱা মই মোৰ কুকুৰ টুমটুমৰ লগত ফুৰিবলৈ গৈছিলোঁ। ভাবিলোঁ এটা ব্লগকে বনাই লওঁ। এইটো মোৰ প্ৰথম ব্লগ। আশা কৰোঁ আপোনালোকে চাই ভাল পায়। যদি কিবা ভুল দেখা পায় প্লিজ কমেণ্ট কৰি জনাব। ধন্যবাদ। মই মোৰ দেউতাৰ পুলিচৰ জোতালৈকে পিন্ধি আহিলোঁ আৰু আমি আহি আছোঁ এতিয়া মৰ্ণিং ৱাক কৰিবলৈ। কুকুৰবিলাকৰ কাৰণে চুচুটো হ'ল মেইন। সিহঁতে পেচাব কৰিবই, তাকো তেনেকৈ। দেউতা আহি পালে। এনেকৈ ঘূৰি ফুৰা অলপ সময়ৰ পাছত দেউতা আহি পালে আৰু আমি একেলগে মৰ্ণিং ৱাক কৰিবলৈ ল'লোঁ। এইফালে যাওঁ নেকি? চিনি পাইছেনে নাই? পানী বটল এনেকৈ টুমটুমক চুচু কৰাই আমি পালোঁ আহি মই সৰুতে পঢ়া স্কুলখনৰ ওচৰত। বহুত বছৰ পাৰ হ'ল আৰু বহুত চেঞ্জ হ'ল স্কুলখন। এনেকৈয়ে দেউতাৰ পাছে পাছে ঘূৰি আমাৰ মৰ্ণিং ৱাক শেষ হ'বলৈ হৈছে। আমি যি পাৰিছোঁ সেইটোকে বনাইছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। নাকা না সৰু পোৱালি, সৰু ছোৱালীহে। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোক এটা লাইক কৰি দিব আৰু আমাৰ টুমটুমক কেনে লাগিল জনাব, কমেণ্ট কৰি জনাব। আৰু যদি টুমটুমৰ আৰু ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।